হে গাইছ ৱেলকাম টু মাই নতুন মিনি ব্লগ বহুত দিনৰ মূৰত মানে আকৌ এটা মিনি ব্লগ বনাই দিলোঁ মানে আজি এমাহ মানে হ'ল মই একো ভিডিঅ' দিয়া নাছিলোঁ মানে অলপ বিৰতি ল'লোঁ গাইছ আজি মানে গাইছ আহিছোঁ চুলি কাটিব মানে চুলিকেইডাল বহুত দীঘল হৈ গৈছিল তো মানে এতিয়া চুলি তুলি কাটি ল'লোঁ আৰু এতিয়া মানে যাম আৰু ঘৰ একদম এইবাৰ মানে চুলিকেইডাল আগফালখিনি ৰাখি দিলোঁ এতিয়া মানে গাইছ গা পা ধুই ল'লোঁ আৰু ঠাণ্ডা পানীৰ গা পা ধুলোঁ ইফালে আকৌ সূৰ্যটো আজি মানে ৰ'দ দিওঁ নিদিওঁকৈ মানে দি আছে আজি মানে ৰ'দেই নাই মানে কালি ৰাতি বৰষুণ দিছিল আৰু মানে গাইছ কালিৰ পৰা এক্সাম তো সেইকাৰণে পঢ়িব লগা হ'ল একদম পূৰা একোৱে পঢ়া নাছিলোঁ কিন্তু আজিহে গাত লাগিছে গাইছ কি কৰিব উপায় নাই আৰু গাইছ মানে আজি হ'ল মানে এক্সাম তো উঠি পেলাই আকৌ মানে এইফালে কিতাপবোৰ আকৌ আগত ওলাই ল'লোঁ মানে এতিয়া আকৌ কলেজ যাব টাইম হ'ল মানে 1টা বজাৰ পৰাই আছে যিহেতু সেইবাবে অলপ দেৰিকৈ ওলালোঁ আৰু মানে এতিয়া আকৌ যিটো আহি গ'ল আৰু এতিয়া মানে গাইছ যাই আছোঁ কলেজলৈ A few moments later. গাইছ এক্সাম দি ফালে মানে এতিয়া আকৌ মানে বাহিৰে একদম পূৰা দৌৰি আছোঁ বাছলৈ মানে বাছখনে আজি আমাক এৰি থৈ আহিছিল তো সেইবাবে মানে এতিয়া আকৌ আহিলোঁ মানে দৌৰি বাছত কেনেবাকৈ পালোঁ বাৰু বাছখন আৰু এতিয়া মানে আহি পেলাই একাপ চাহ খাই ল'লোঁ ঘৰত বঢ়িয়াকৈ মানে গাইছ তাতে একো খোৱা নহ'লতো আৰু মানে এতিয়া আকৌ আহিলোঁ মানে ৰাস্তাৰ ফালে ফুৰিবলৈ মানে বহুত দিন এনেকৈ ফুৰিব অহা নাছিলোঁ তো আহি মানে আকৌ পালোঁ আমাৰ চখ মানে ইয়াতে আমি পকৰি চকৰি খাই ল'লোঁ তাৰপিছত এতিয়া আকৌ এজন দাদা মানে মোৰ দাদাই আকৌ ইয়াতে মানে এটা সৰুকৈ পাৰ্টি দিলে ইয়াতে আকৌ চাহ তাহ খাই লৈ পেলাই আকৌ এতিয়া মানে আহিলোঁ গাঁৱত আহি পেলাই আকৌ এজন দাদা ঘৰত আকৌ চাহ খালোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল